সেটিং কৰিছো আৰু ফ্ৰেন্স মানে ইয়াতে পুৰা লাইন ধৰিব লগা হৈ গৈছে ভাবিছিলোঁ এনে সোমাম বুলি মানে জলদি যাব লাগে ঘৰত চ' পিছত ভলেণ্টাৰে ধৰি আমাক মানে লাইনত সোমাই দিছে চ' আৰু এটা কথা যে মানে এইটো দি মানে মোৰ 3 বছৰ অহা হ'ল ইয়াতে চ' এইবাৰ দি 3 বছৰ হ'ল চ' আৰু যি লাইন ধৰিব লাগি হৈছে মানে আৰু বহুত দূৰ আছে চ' তাৰ কাৰণে 1 ঘণ্টামান লাগি যাব চ' আৰু ডাইৰেক্ট মন্দিৰ পাই লগ পাই আছোঁ আৰু ফ্ৰেন্স মানে গৈ মাত্ৰ মানে চিৰিত ভৰি দিলোঁ আৰু যাব লাগিব তো কি কৰিম চাই থাকক উপায় নাই লাগিবই লাগিব থিয় হৈ আৰু যাব লাগিব এনেকৈ কৰি তো চাই থাকক আৰু ফ্ৰেন্স মানে ফাইনেলি আহি পালোঁ আৰু এতিয়া মন্দিৰত সোমাম চ' চাই থাকক শেষলৈকে
আৰু ফ্ৰেণ্ডছ মানে পূজা চূজা কৰি ল'লোঁ আৰু এতিয়া মানে প্ৰসাদ ল'বৰ কাৰণে লাইন ধৰিব লগা হৈছে লাইন ধৰিছোঁ বহুত লম্বা লাইন কিন্তু চাওক চ' চাই থাকা কৰোঁ প্ৰসাদটো ল'বই লাগিব আৰু ফ্ৰেণ্ডছ মানে পুৰা সূতা চূতা প্ৰসাদ চসাদ লৈ ফুটা চুটা লগাই একদম মানে পাহাৰৰ ওপৰৰ ফালে যায় মানে গৈ আছোঁ চ' চাই থাকক আৰু বোলে জোক আছে বোলে শুনামতে আৰু ইয়াতে লেখাও আছে মানে যাব নালাগে বুলি কিন্তু তথাপি যাই আছোঁ নহয় গাইজ গৈ আছোঁ আৰু ফ্ৰেণ্ডছ মানে মোৰ এছামিজটো অলপ মানে মিষ্টেক হয় আপোনালোকে অলপ মাফ কৰি দিব তো চাই আৰু ফ্ৰেণ্ডছ আপোনালোককো মানে প্ৰসাদ দিবৰ কাৰণে পাহৰি গৈছিলোঁ এয়া লওক আপোনালোকেও লওক আৰু ময়ো খাওঁ আৰু ফ্ৰেণ্ডছ যি পিছল আছে না গাইজ এটা ফ্ৰেণ্ডে মানে পৰিয়ে গৈছিল আৰু ফ্ৰেণ্ডছ ওপৰত কিয় আহিছে আপোনালোকে জানেনে এবাৰ চাই লওক ভিউটো আল্টিমেট ভিউ চাই লওক চাওক চ' ফ্ৰেণ্ডছ এটা মানে চিনেমেটিক হিচাপে দি আছোঁ এইটো ভালকৈ চাই লওক আৰু এনজয় লওক বোলে একো নহয় ইয়াৰ পৰা পৰিলে হা পৰিছাচোন এবাৰ হা হাত ভৰি ভাঙব ইমান সৰু আছে পৰিলে না মৰিয়ে যাবি তই নমৰবি মৰবি চ' ফ্ৰেণ্ডছ ই কৈ আছিল ফাৰ্ষ্টত কৈ আছিল যে ইয়াৰ পৰা পৰিলেও বোলে একো নহ'ব বোলে আৰু ফ্ৰেণ্ডছ মানে ওপৰৰ পৰা কিবা কৰি আহি গ'লোঁ আৰু মানে বহুত কষ্ট হৈছে মানে পিছল আছিল বহুত চ' আহি গ'লোঁ আৰু এটা কথা কওঁ পাহৰি গৈছিলোঁ যে কোন প্লেচত আহিছিলোঁ চ' এইটো মেলা বাজাৰ আছিল চ' আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাই দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট পাম অন্য এটা ব্লগ লৈ বাই বাই